অসমৰ বাহিৰত আবদ্ধ হৈ থকা বন্ধু বান্ধৱীসকলৰ বাবে লৈ আহিছোঁ আজিৰ এইটো ভিডিঅ'ত এটা সুখবৰ। যদি অসমৰ বাহিৰত আবদ্ধ হৈ আছে আৰু নিজাববীয়াকৈ গাড়ী ৰিজাৰ্ভ কৰি অসমলৈ উভতি আহি বিচাৰে তেন্তে আজিৰ এইটো ভিডিঅ' অলপো নাকাটাকৈ শেষলৈকে চাই থাকিব। মই আজিৰ এইটো ভিডিঅ'ত আপোনাক দেখুৱাম অসমৰ বাহিৰৰ পৰা অসমলৈ নিজাববীয়াকৈ গাড়ী ৰিজাৰ্ভ কৰি আহিবলৈ কেনেকৈ ই পাছৰ বাবে এপ্লাই কৰিব লাগিব আৰু ই পাছৰ বাবে এপ্লাই আপুনি আপোনাৰ মোবাইলতে কৰিব পাৰিব। মই আজিৰ এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। এজনৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব, দুইজনৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব, 4-5জন একেলগে এখন গাড়ীতে আহিবলৈ হ'লে কেনেকৈ ই পাছৰ বাবে এপ্লাই কৰিব লাগিব আৰু এটা দল বা গ্ৰুপ হিচাপে এখন গাড়ীতে আহিবলৈ হ'লে কেনেকৈ এপ্লাই কৰিব লাগিব, যদি বেলেগ বেলেগ এড্ৰেছত আহিব লগা হয় কেনেকৈ এপ্লাই কৰিব লাগিব, মানে সম্পূৰ্ণ ডিটেইলছটো আপুনি আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। লগতে আপুনি কেনেকৈ এপ্লাই কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছটো মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। কিন্তু এটাই ৰিকুৱেষ্ট, ভিডিঅ'টো অলপো নাকাটাকৈ শেষলৈকে চাই থাকিবলৈ চেষ্টা কৰিব। তেন্তে বলক আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডছ, আপুনি যাতে স্পষ্টভাৱে দেখিবলৈ পায় এইটো কাৰণে মই এতিয়া আপোনাক কম্পিউটাৰ স্ক্ৰীনত দেখুৱাম। আপুনি ছেইম প্ৰচেছত আপোনাৰ মোবাইলতে আপুনি ই পাছৰ বাবে এপ্লাই কৰিব পাৰিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ, সেইটো লিংকত ক্লিক কৰিলে এই পেজটো অপেন হৈ যাব আপোনাৰ মোবাইলতে। তো এতিয়া হয়তো আপুনি ভাবিব পাৰে যে এই ফৰ্মখন আপুনি আগত এবাৰ ফিল আপ কৰি ছাবমিট কৰিছিলে। হয়, যদিও আপুনি আগত ফৰ্ম ফিল আপ কৰি ছাবমিট কৰিছিলে, সেইখন আপুনি চৰকাৰী বাবদ অসমলৈ উভতি অহাৰ বাবে আপুনি ফৰ্ম ফিল আপ কৰি ছাবমিট কৰিছিলে। আৰু এতিয়া যদি আপুনি বিচাৰে আপুনি নিজাববীয়াকৈ গাড়ী ৰিজাৰ্ভ কৰি অসমলৈ উভতি অহাৰ বাবে আপুনি ই পাছৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু মই আজিৰ এইটো ভিডিঅ'ত এই প্ৰচেছটো মই আপোনাক দেখুৱাম আপুনি নিজাববীয়াকৈ গাড়ী ৰিজাৰ্ভ কৰি আহিবলৈ কেনেকৈ ই পাছৰ বাবে এপ্লাই কৰিব লাগিব। তো আপুনি এইখন ফৰ্মতে এপ্লাই কৰিব পাৰিব, মই আপোনাক দেখুৱাই দি আছোঁ। তো আপুনি ইয়াত প্ৰথম বক্সত ক্লিক কৰিব। প্ৰথম বক্সত ক্লিক কৰিলে আপুনি ইয়াত কেইবাটা অপশ্যন পাই যাব। চাওক, আপুনি দল হিচাপত অসমলৈ উভতি আহিব বিচাৰে, নে আপুনি পৰিয়ালৰ সৈতে অসমলৈ উভতি আহিব বিচাৰে, নে আপুনি নিজে অকলশৰীয়াকৈ অসমলৈ উভতি আহিব বিচাৰে। ইয়াত মই গ্ৰুপটো চিলেক্ট কৰিছোঁ। গ্ৰুপটো চিলেক্ট কৰাৰ পাছত চাওক 2 নম্বৰ অপশ্যনটোত ইয়াত কৈছে যে যাত্ৰীৰ সংখ্যা, মানে আপোনাৰ গ্ৰুপত কিমানজন সদস্য আছে। মই ইয়াত এক্সাম্পল আপোনাক দেখুৱাবৰ কাৰণে মই 5 ইণ্টাৰ কৰিছোঁ। যদি আপোনাৰ গ্ৰুপত ইয়াতকৈ বেছি মানুহ হয় আপুনি সেই নাম্বাৰটো ইয়াত বহাই দিব। তলৰ অপশ্যনটো চাওক দিয়া আছে নিজাববীয়া ব্যৱস্থা আৰু এটা হৈছে চৰকাৰী সহায়ৰ ব্যৱস্থাৰ আবেদন। যিহেতু আপুনি নিজাববীয়াকৈ গাড়ী ৰিজাৰ্ভ কৰি অসমলৈ উভতি আহিব বিচাৰে, এইটো কাৰণে আপুনি প্ৰথম অপশ্যনটো চিলেক্ট কৰিব। প্ৰথম অপশ্যনটো চিলেক্ট কৰিলে আপুনি তলত গাড়ীৰ নাম্বাৰ এণ্টাৰ কৰা অপশ্যনটো পাই যাব আৰু আপুনি কোনটো ডেটত অসমলৈ আহিব বিচাৰে আপুনি সেইটো ডেট চিলেক্ট কৰা অপশ্যনটো পাই যাব। তো আপুনি প্ৰথমটো চিলেক্ট কৰিব আৰু ইয়াত আছে যাত্ৰাৰ ধৰণ, ইয়াত আপুনি ক্লিক কৰিব আৰু ইয়াত আপুনি 1 ৱেটো চিলেক্ট কৰিব, কাৰণ কেৱল আপুনি অসমলৈ উভতিহে আহিব বিচাৰে, আপুনি 1 ৱে চিলেক্ট কৰিব। আৰু ৰিমাৰ্কছত আপুনি কিবা লিখি দিব পাৰে যে আপুনি কি অসমলৈ উভতি আহিব বিচাৰে বা আপোনাৰ কাৰণটো কি। ইয়াত আপুনি অলপ বেছি লিখিব পাৰে বা কম লিখিব পাৰে। ইয়াত মই ইণ্টাৰ কৰি আছোঁ উই ৱেণ্ট টু গ' বেক আৱাৰ হোম, কাৰণ গ্ৰুপ হিচাপে আহিব লাগে, সেইটো কাৰণে ইয়াত মই এইটো ইণ্টাৰ কৰিছোঁ। আপুনি ইয়াতকৈ অলপ বেছি লিখিব পাৰে বা আপুনি ছেম টু ছেম লিখিব পাৰে। এইখিনি ফিল আপ কৰা কাম শেষ। এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। তো এতিয়া আপুনি ইণ্টাৰ কৰিব লাগিব যাত্ৰীৰ তথ্য। ইয়াত অলপ মনোযোগ দিব। আপোনাৰ গ্ৰুপত যদি 4-5জন বা ইয়াতকৈ বেছি সদস্য হয়, ইয়াৰ পৰা আপুনি যিকোনো এজনৰ নাম আপুনি এইটো বক্সত ইণ্টাৰ কৰিব পাৰে। যদি আপুনি বিচাৰে আপুনি আপোনাৰ নামো ইণ্টাৰ কৰি ল'ব। ইয়াৰ পাছত আপুনি তলত অপশ্যন পাই যাব বাকী কেইজনৰ নাম ইণ্টাৰ কৰাৰ। তো ইয়াত মই এজনৰ নাম ইণ্টাৰ কৰি আছোঁ এইটো বক্সত, যাত্ৰীৰ নাম। 2 নম্বৰ বক্সত আপুনি যদি আপোনাৰ নাম ইণ্টাৰ কৰিছে আপোনাৰ মোবাইল নাম্বাৰটো ইণ্টাৰ কৰিব। আপোনাৰ মোবাইল নাম্বাৰটো ইণ্টাৰ কৰাৰ পাছত তলৰ বক্সত আপোনাৰ যদি ইমেইল আইডি আছে আপুনি ইণ্টাৰ কৰিব পাৰে, নিদিলেও অসুবিধা নাই, এইটো অপশ্যনেল হয়। 4 নম্বৰ বক্সটোত আপুনি যাত্ৰীৰ প্ৰকাৰ চিলেক্ট কৰিব লাগিব। ইয়াত আপুনি ক্লিক কৰিব। ইয়াত কেইবাটা অপশ্যন আছে, পৰ্যটক, তীৰ্থযাত্ৰী, ছাত্ৰ-ছাত্ৰী, ৰোগী, অন্যান্য। ইয়াত মই অন্যান্যটো চিলেক্ট কৰিছোঁ। অন্যান্যটো চিলেক্ট কৰাৰ পাছত তলৰ বক্সটোত আছে লিংগ, ইয়াত আপুনি ক্লিক কৰিব। জেণ্ডাৰ মেল ফিমেল যিটো হয় এইটো চিলেক্ট কৰিব। তো ইয়াত মই মেল চিলেক্ট কৰিছোঁ। তাৰপাছত বয়স, আপুনি এইটো বক্সত আপোনাৰ বয়সটো ইণ্টাৰ কৰিব। আৰু যদি কিবা ৰোগত আক্ৰান্ত হয় ইয়াত ৰোগ এটা নাম দিয়া আছে, য়েছত ক্লিক কৰিব, নহ'লে আপুনি নট ক্লিক কৰিব। এতিয়াও এইখিনি ফিল আপ কৰাৰ কাম শেষ। এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে ইয়াত অপশ্যন পাই যাব বৰ্তমানৰ ঠিকনা, আপুনি বৰ্তমান ক'ত আছে বা আপোনাৰ যিকেইজন গ্ৰুপৰ সদস্য আছে আপোনালোক বৰ্তমান ক'ত আছে আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। ইয়াত মই চিলেক্ট কৰি আছোঁ মহাৰাষ্ট্ৰ। ইয়াত আপুনি সকলো ষ্টেটৰ নাম আপুনি পাই যাব। ইয়াত আপুনি নাম চিলেক্ট কৰিব। এইটো বক্সত আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। মই ডিষ্ট্ৰিক্ট চিলেক্ট কৰি আছোঁ। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পাছত তলৰ বক্সত আপুনি পিনক'ডটো ইণ্টাৰ কৰিব লাগিব। আপুনি যিটো ঠাইত আছে সেইটো ঠাইৰ পিনক'ড আপুনি ইণ্টাৰ কৰিব লাগিব। মই পিনক'ডটো ইণ্টাৰ কৰি দিছোঁ। পুলিচ ষ্টেচন, সেইটো ঠাইৰ পুলিচ ষ্টেচন নামটো আপুনি ইণ্টাৰ কৰিব। পুলিচ ষ্টেচন নামটো ইণ্টাৰ কৰাৰ পাছত এইখিনি ফিল আপ কৰা কাম শেষ। এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। তো এইটো বক্সত আপুনি ইণ্টাৰ কৰিব লাগিব আপুনি যাত্ৰা কৰিবলগীয়া ঠাইৰ ঠিকনা। ইয়াত অলপ মনোযোগ দিব। যদি আপোনাৰ নামত আপুনি এখন এপ্লাই কৰি আছে তেতিয়াহ'লে কেৱল আপোনাৰ এড্ৰেছটো ইয়াত আপুনি ইণ্টাৰ কৰিব আৰু আপোনাৰ গ্ৰুপত যিকেইজন সদস্য আছে তেখেতসকলৰ নাম তেখেতসকলৰ এড্ৰেছ ইণ্টাৰ কৰা অপশ্যনটো তলত পাই যাব। মই আপোনাক দেখুৱাম। ইয়াত কেৱল আপোনাৰ এড্ৰেছটোৱে আপুনি ইণ্টাৰ কৰিব। আপোনাৰ ভিলেজ, টাউন, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, পিনক'ড এইকেইটা আপুনি ইণ্টাৰ কৰিব।
ইয়াত আপুনি ডিষ্ট্ৰিক্ট চিলেক্টৰ অপশ্যনটো পাই যাব ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰিলে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো আহি যাব ইয়াত বহুতকেইটা ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয়তো আপুনি চিলেক্ট কৰিব তলৰ বক্সটোত আপোনাৰ পুলিচ ষ্টেচন নামটো আপুনি চিলেক্ট কৰিব ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ লগে লগে সেইটো ডিষ্ট্ৰিক্টৰ পুলিচ ষ্টেচন নামটো অট'মেটিক আহি যাব সেইটো আপুনি চিলেক্ট কৰিব তাৰপিছত আপোনাৰ পিন কোডটো আপুনি এণ্টাৰ কৰিব লাগিব ইয়াত মই পিন কোড এণ্টাৰ কৰি আছোঁ পিন কোড এণ্টাৰ কৰাৰ পাছত এইটো বক্সত আপোনাৰ চাৰ্কল নেমটো যিটো হয় চক্ৰ নেম সেইটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব চক্ৰ নেমটো এণ্টাৰ কৰাৰ পাছত তলত চাওক দুটা অপশ্যন দিয়া আছে যদি আপুনি নগৰত বাস কৰে আপুনি প্ৰথমটো চিলেক্ট কৰিব আৰু যদি আপুনি গাঁৱত বাস কৰে আপুনি 2 নম্বৰটো চিলেক্ট কৰিব তো ইয়াত আপোনাৰ যিটো সেইটো আপুনি চিলেক্ট কৰিব ইয়াত মই 2 নম্বৰটো চিলেক্ট কৰি আছোঁ তো যদি আপুনি 2 নম্বৰটো চিলেক্ট কৰে আপুনি প্ৰথম বক্সটোত আপোনাৰ গাঁও নামটো আপুনি এণ্টাৰ কৰিব আৰু 2 নম্বৰ বক্সটোত আপোনাৰ গাঁও পঞ্চায়তৰ নামটো আপুনি এণ্টাৰ কৰিব লাগিব ইয়াত মই এই দুটা এণ্টাৰ কৰি আছোঁ তো এই দুটা এণ্টাৰ কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব এইখিনি ফিল আপ কৰাৰ কাম শেষ এতিয়া চাওক পৰিয়াল বা দলৰ বিৱৰণ তো ফ্ৰেণ্ডছ ইয়াত অলপ মনোযোগ দিব যদি আপোনাৰ গ্ৰুপত 4জন 5জন বা ইয়াতকৈ অধিক সদস্য হয় আৰু সকলো সদস্যৰ গন্তব্যস্থল যদি একেই হয় তেতিয়াহ'লে আপুনি ইয়েছত ক্লিক কৰিব আৰু যদি বেলেগ বেলেগ হয় আপুনি নট ক্লিক কৰিব তো এইটো অপশ্যন আৰু আপুনি অলপ মনোযোগেৰে আপুনি চিলেক্ট কৰিব ইয়াত মই নট চিলেক্ট কৰিছোঁ যদি একে হয় আপুনি ইয়েছত ক্লিক কৰিব মোৰ দেখা দেখি কিন্তু আপুনি নট ক্লিক নকৰিব যদি একে হয় আপুনি ইয়েছত ক্লিক কৰিব অন্যথা আপুনি নট ক্লিক কৰিব ইয়াত মই নট ক্লিক কৰিছোঁ এতিয়া চাওক আহি গৈছে গ্ৰুপৰ সকলো সদস্যৰ নাম এণ্টাৰ কৰা অপশ্যন তেতিয়া মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপুনি কেনেকৈ আপোনাৰ গ্ৰুপৰ যিকেইজন সদস্য আছে তেখেতসকলৰ নাম আপুনি এণ্টাৰ কেনেকৈ কৰিব এইটো বক্সত আপোনাৰ গ্ৰুপৰ যিকোনো এজন সদস্যৰ নাম আপুনি এণ্টাৰ কৰিব প্ৰথমৰ পৰা ইয়াত মই এণ্টাৰ কৰি আছোঁ প্ৰথমজনৰ নামটো এণ্টাৰ কৰাৰ পাছত তেওঁৰ বয়স এণ্টাৰ কৰিব লাগিব ইয়াত মই তেওঁৰ বয়সটো এণ্টাৰ কৰিছোঁ এইটো বক্সত তেওঁৰ জেণ্ডাৰ চিলেক্ট কৰিব লাগিব মই জেণ্ডাৰ চিলেক্ট কৰিছোঁ এইটো বক্সত তেওঁৰ ঠিকনা যিটো হয় এইটো মই এণ্টাৰ কৰিব লাগিব ইয়াত মই তেওঁৰ ঠিকনাটো এণ্টাৰ কৰি আছোঁ আপোনাৰ গ্ৰুপৰ সদস্যৰ প্ৰথম যিজন হ'ব তেওঁৰ নাম বয়স জেণ্ডাৰ ঠিকনা আপুনি এণ্টাৰ কৰিব এইটো বক্সত তেওঁৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব যদি ডিষ্ট্ৰিক্ট একে হয় আপুনি একে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব আপুনি ওপৰত ইয়েছত ক্লিক কৰিব আৰু এইটো বক্সত আপুনি মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত তাৰ তলত দুটা অপশ্যন দিয়া আছে যদি কোনো গৰ্ভৱতী মহিলা হয় আপুনি ইয়েছত ক্লিক কৰিব আৰু ইয়াত কেইটামান ৰোগৰ নাম দিয়া আছে যদি একটা ৰোগত আক্ৰান্ত হয় আপুনি ইয়েছত ক্লিক কৰিব যদি ৰোগত আক্ৰান্ত নহয় আপুনি নট ক্লিক কৰিব তো এতিয়া প্ৰথমজনৰ নাম এণ্টাৰ কৰা হৈ গ'ল এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব এতিয়া আমি বাকী কেইজন সদস্যৰ নাম এণ্টাৰ কৰিবলৈ হ'লে ইয়াত প্লাছ আইকনত ক্লিক কৰিব লাগিব তো আপুনি প্লাছ আইকনত ক্লিক কৰিব প্লাছ আইকনত ক্লিক কৰাৰ লগে লগে চাওক তেওঁৰ নামটো ইয়াত এড হৈ গৈছে এতিয়া আমি প্ৰথমজন সদস্যৰ নাম এড কৰি লৈছোঁ এতিয়া 2 নম্বৰজনৰ নাম আকৌ আমি এড কৰিব লাগিব তো এইটো বক্সত নাম 2 নম্বৰ সদস্যৰ নাম এজ জেণ্ডাৰ এড্ৰেছ ডিষ্ট্ৰিক্ট মোবাইল নাম্বাৰ আপুনি এইকেইটা এণ্টাৰ কৰিব লাগিব তো এইকেইটা মই এণ্টাৰ কৰি আছোঁ তো 2 নম্বৰ সদস্যজন যদি গৰ্ভৱতী মহিলা হয় ইয়েছত ক্লিক কৰিব নহ'লে আপুনি নট ক্লিক কৰিব যদি তেওঁ একটা ৰোগত আক্ৰান্ত হয় ইয়েছত ক্লিক কৰিব নহ'লে আপুনি নট ক্লিক কৰিব আৰু আপুনি প্লাছ আইকনত ক্লিক কৰি দিব প্লাছ আইকনত ক্লিক কৰি দিয়াৰ লগে লগে চাওক তলত 2 নম্বৰ সদস্যজনৰ নামো এড হৈ গৈছে আমি ওপৰত এণ্টাৰ কৰিছিলোঁ 5জন সদস্য তো ইয়াত এজনকৈ 5জনৰ নাম এড কৰিব লাগিব যদি আপুনি ইয়াতকৈ বেছি সদস্যৰ নাম আপুনি ওপৰত এণ্টাৰ কৰিছিলে 4জন 5জন 6জন বা ইয়াতকৈ অধিক আপুনি এজনকৈ সকলো সদস্যৰ নাম আপুনি এড কৰিব লাগিব ইয়াত মই 3 নম্বৰজন সদস্যৰ নাম এণ্টাৰ কৰি আছোঁ তেওঁৰ নাম তেওঁৰ বয়স তেওঁৰ জেণ্ডাৰ তেওঁৰ এড্ৰেছ তেওঁৰ ডিষ্ট্ৰিক্ট তেওঁৰ মোবাইল নাম্বাৰ আৰু তেওঁ যদি গৰ্ভৱতী মহিলা হয় ইয়েছত ক্লিক কৰিব লাগিব নহ'লে আপুনি নট ক্লিক কৰিব আৰু এইকেইটা ৰোগত যদি আক্ৰান্ত হয় ইয়েছত ক্লিক কৰিব নহ'লে আপুনি নট ক্লিক কৰিব আৰু আপুনি প্লাছ আইকনত ক্লিক কৰি দিব প্লাছ আইকনত ক্লিক কৰি দিয়াৰ লগে লগে চাওক তলত এতিয়া 3জন সদস্যৰ নাম এড হৈ গৈছে এনেকৈ আপোনাৰ গ্ৰুপত যিমান কেইজন সদস্য আছে সকলো সদস্যৰ নাম এজনকৈ আপুনি এড কৰিব লাগিব তো এতিয়া মই এড কৰি আছোঁ তো ফ্ৰেণ্ডছ এনেকৈ আপুনিও আপোনাৰ গ্ৰুপৰ সকলো সদস্যৰ নাম প্লাছ আইকনত ক্লিক কৰি এড কৰিব পাৰিব আৰু সকলো সদস্যৰ নাম এড কৰা সম্পূৰ্ণ হোৱাৰ পিছত আপুনি আৰু প্লাছ আইকনত ক্লিক নকৰাকৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে ইয়াত আপুনি যান বাহনৰ তথ্য এণ্টাৰ কৰা অপশ্যনটো পাই যাব ইয়াত চাওক কৰ্ণাৰ এটা কেলেণ্ডাৰ আইকন দিয়া আছে আপুনি এইটো আইকনত ক্লিক কৰিব এইটো আইকনত ক্লিক কৰি আপুনি ডেটটো চিলেক্ট কৰিব পাৰিব যে আপুনি কোনটো ডেটৰ বাবে আপুনি ই পাছ এপ্লাই কৰিব বিচাৰে বা আপুনি কোনটো ডেটত আপুনি অসমত উভতি আহিব বিচাৰে আপুনি সেইটো ডেট আপুনি চিলেক্ট কৰিব আৰু সেইটো ডেট চিলেক্ট কৰাৰ পাছত আপুনি তলৰ বক্সটোত আপুনি ক্লিক কৰিব ইয়াত আপুনি ক্লিক কৰিলে আপুনি কেইবাটা অপশ্যন পাই যাব ইয়াত আপুনি যিটো অপশ্যন আপোনাৰ চুজ কৰিব বিচাৰে আৰু আপুনি চুজ কৰিব পাৰে ইয়াত মই 4 নম্বৰ অপশ্যনটো চুজ কৰি আছোঁ যিহেতু গাড়ী ৰিজাৰ্ভ কৰি আহিব বিচাৰিছে এইটো কাৰণে 4 নম্বৰটো মই চিলেক্ট কৰি দিছোঁ আৰু ইয়াত গাড়ীৰ নাম্বাৰটো আপুনি এণ্টাৰ কৰিব লাগিব আপুনি যিখন গাড়ী ৰিজাৰ্ভ কৰিছে বা আপোনাৰ গ্ৰুপৰ সকলো সদস্য যিখন গাড়ী অসমত উভতি আহিব বিচাৰে সেই গাড়ীৰ নাম্বাৰটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব গাড়ীৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত ইয়াত আপুনি আই এগ্ৰিত আপুনি টিক মাৰ্ক কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত যদি কেপচা কোড দিয়া আছে আপুনি কেপচা কোডটো সেম টু সেম আপুনি এণ্টাৰ কৰিব কেপচা কোডটো সেম টু সেম এণ্টাৰ কৰাৰ পাছত আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব লাগিব এনেকৈ পেজটো লোডিং হ'ব আৰু লগে লগে আপোনাৰ নাম আপোনাৰ ডিটেইলছ সকলোখিনি ইয়াত আহি যাব লগতে আপোনাৰ ফেমিলি মেম্বাৰ্ছ বা আপোনাৰ গ্ৰুপৰ যিকেইজন সদস্য আছিলে তেখেতসকলৰ নাম মোবাইল নাম্বাৰ এড্ৰেছ ইয়াত আপুনি দেখিবলৈ পাব যদি কিবা ভুল আপুনি এণ্টাৰ কৰিছে তেতিয়াহ'লে আপুনি এডিটত ক্লিক কৰি আপুনি এডিটো কৰিব পাৰিব আৰু যদি আপুনি শুদ্ধ এণ্টাৰ কৰিছে
তেতিয়াহ'লে আপুনি স্ক্ৰল ডাউন কৰিব আৰু আপুনি এটাচ এনেক্সত আপুনি ক্লিক কৰিব এটাচ এনেক্সত ক্লিক কৰাৰ পাছত লগে লগে আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব আৰু আপোনাক এটা ৰেফাৰেঞ্চ নাম্বাৰ দিয়া হ'ব আপুনি এই ৰেফাৰেঞ্চ নাম্বাৰটো স্ক্ৰীনশ্বট কৰি ৰাখিব বা আপুনি PDF ফৰ্মেটত ডাউনলোড কৰি ৰাখিব পাৰে যদি আপুনি PDF ফৰ্মেটত ডাউনলোড কৰে তেতিয়াহ'লে আপুনি এনেকৈ দেখিবলৈ পাব আৰু আপুনি এই ৰেফাৰেঞ্চ নাম্বাৰটোৰে আপোনাৰ এই পাছৰ এপ্লিকেশ্যন ষ্টেটাছ চেক কৰি চাব পাৰিব যে এখন এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে আৰু যদি এপ্ৰুভ হয় আপুনি ইয়াৰ নটিফিকেশ্যন আপোনাৰ মেছেজতো পাব আৰু ইয়াৰ আগতে যদি আপুনি এপ্লিকেশ্যন ষ্টেটাছ চেক কৰি চাব বিচাৰে তেতিয়াহ'লে এইটো বিষয়ে মই আগতে এটা ভিডিঅ' বনাইছোঁ সেইটো ভিডিঅ' লিংক মই এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ আপুনি ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰি আপুনি এপ্লাই কৰা ই পাছৰ ষ্টেটাছ চেক কৰি চাব পাৰিব তো ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক কৰি দিব আৰু যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কালি আকৌ লগ পোৱাৰ আশাৰে আজি মাতে সামৰণি মাৰিলোঁ থেংক ইউ